Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ফিজিক্স চেপ্টাৰ 5 চুম্বকত্ব আৰু পদাৰ্থ মেগনেটিজম এণ্ড মেটাৰ এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকস আৰু NCERT এক্সাম্পল আৰু এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি দিয়া হ'ব। ভিডিঅ'টো শেষলৈ চাবা। চেপ্টাৰ 4 এণ্ড চেপ্টাৰ 5 মিলি টোটেল মাৰ্কছ আহিব 9। এই চেপ্টাৰৰ পৰা চেপ্টাৰ 5ৰ পৰা কুৱেশ্যন কম হোৱা দেখা যায়। চেপ্টাৰ 4 যেটো আছে এইটো চেপ্টাৰ মানে ইয়াৰ পৰা বহুত কুৱেশ্যন দেখা যায় আৰু চেপ্টাৰ 4ৰ পৰা মানে চেপ্টাৰটো বহুত দীঘল হয়। ফাৰ্ষ্ট অফ অল তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট টপিকখিনি চাবা যে সলনাইডৰ সমতুল্য হিচাপে দণ্ডচুম্বক বাৰ মেগনেট এজ এন ইকুইভেলেণ্ট সলনাইড ইয়াত যেটো B = নিউ নট / 4/2m / r³ এইটো মানে উলিয়াব লাগে। তোমালোকে চাবা যে দণ্ডচুম্বকৰ অক্ষত বিৰ মান এইটোই হয় কিন্তু বেলেগ বেলেগ ধৰণে উলিয়াব লাগে। এইটো চাবা ভেৰি ইম্পৰ্টেণ্ট, এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে চাবা সুষম চৌম্বিক ক্ষেত্ৰত দ্বিমেৰু দি ডাইপল ইন এ ইউনিফৰ্ম মেগনেটিক ফিল্ড ইয়াত UM = -m ভেক্টৰ ডট B ভেক্টৰ এইটো উলিয়াব লাগে। এইটো টপিক চাবা ইম্পৰ্টেণ্ট হয়। তোমালোকে NCERT টপিকবিলাক পাই যাবা। তোমালোকে NCERT টিক দি ল'বা, নহ'লে যদি তোমালোকে NCERT নাই তোমালোকে লিখি ল'বা। নেক্সট টপিক চাবা এইটো টপিকো ভেৰি ইম্পৰ্টেণ্ট হয় যে পদাৰ্থৰ চৌম্বিক ধৰ্ম মেগনেটিক প্ৰপাৰ্টিজ অফ মেটেৰিয়েলছ ইয়াত তোমালোকে পাবা তিনিটা বিশেষকৈ অপচুম্বকত্ব ডাইমেগনেটিজম, অনুচুম্বকত্ব পেৰামেগনেটিজম, লচুম্বকত্ব ফেৰ'মেগনেটিজম এই তিনিটা পাবা। এই তিনিটাৰ ধৰ্ম চাবা, প্ৰপাৰ্টিজ আৰু উদাহৰণবিলাক চাবা, পৰীক্ষাত আহি থাকে। ইয়াৰ বিষয়ে ডিটেইলছ 5 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে যদি আহে। নেক্সট আহিবা NCERT এক্সাম্পল যে 5.4 যেটো আছে এটা এক্সাম্পল চালেই হ'ব। নেক্সট আহিবা NCERT এক্সাৰচাইজৰ কুৱেশ্যন যে 5.3 এইটো অলৰেডি 2017 আহিছিল। 5.5 এইটো চাবা, 5.7 5.8 এইকেইটা কুৱেশ্যন চাবা এক্সাৰচাইজৰ। এইটো চেপ্টাৰৰ পৰা যিহেতু কুৱেশ্যন দেখা নাযায় এইটো চেপ্টাৰ সেইকাৰণে কমকৈ অলপ পঢ়িবা, কিন্তু চেপ্টাৰ 4 যেটো আছে এইটো বেছিকৈ পঢ়িবা। এইটো অল টপিক পঢ়ি যাবা। ইয়াৰে তোমালোকে যদি আগৰ NCERT ফলো কৰি আছে তেতিয়াহ'লে ইয়াৰ এটা টপিক ডিলিট কৰি দিয়া আছে, সেইটো হ'ল 5.4 NCERT পাই যাবা যে ভূচুম্বকত্ব দি আৰ্থছ মেগনেটিজম। এইটো টপিক তোমালোকৰ নালাগে, এইটো টপিকৰ পৰা কোনো কুৱেশ্যন নাহে। যদি তোমালোকে নিউ NCERT ফলো কৰি আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা যে মই নিউ NCERT ফলো কৰি আছোঁ। মই নিউ NCERTৰ মতে এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক বাছি দিবলৈ যত্ন কৰিম। তোমালোকে কমেণ্ট কৰিবা যে কোনে কোনে মানে নিউ NCERT ফলো কৰি আছে। নিউ NCERT মতে এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক অলপ বেলেগ হ'ব পাৰে, অলমোষ্ট একেই থাকিব। তথাপি মই নিউ NCERT মতে চাই দিম যে এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কোনটো চাব লাগিব। আৰু যদি তোমালোকে আগৰ NCERT আছে তেতিয়াহ'লে আগৰ NCERT চাই কিনে তোমালোকে নতুন NCERT টিক দি ল'বা এক্সাৰচাইজৰ এক্সাম্পলৰ কুৱেশ্যনবিলাক। নিউ NCERT আৰু আগৰ NCERTখনৰ টপিকবিলাক একেই থাকিব, টপিকবিলাক চেঞ্জ নহয়। মই যিকেইটা টপিক দেখুৱাই দিছোঁ নিউ NCERTতো পাই যাবা, আগৰ NCERTখনতো পাই যাবা। টপিকত অসুবিধা নহয়, এক্সাম্পল আৰু এক্সাৰচাইজৰ অসুবিধা হ'ব। তোমালোকে যদি নিউ NCERT ফলো কৰি আছা কমেণ্ট কৰি জনাবা, তেতিয়া মই অসুবিধা দূৰ কৰিম। ভিডিঅ'টোত লাইক কৰিবা, বহুত ষ্টুডেণ্ট আছে ভিডিঅ'টোত লাইক নকৰে। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই নেক্সট ভিডিঅ'ৰ কাৰণে উৎসাহ পাম। আৰু যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।